এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি মই এটা মাছৰ তৰকাৰী ছোৱালীক বনাই দিম বুলি ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে যাৰ ঘৰত এনেকুৱা সৰু ল'ৰা ছোৱালী আছে এনেকৈ বনাই দিব পাৰে। হেল্ডিও হয় আৰু খায়ো ভাল পায়। শাক বিশেষকৈ খোৱা ল'ৰা ছোৱালীৰ কাৰণে বিৰাটেই ভাল আৰু সিহঁতে এনেকৈ অকণমান খাবলৈ কিছুমানে মন নকৰে, গতিকে এনেকৈ বনাই দিবচোন, সিহঁতে খায়ো ভাল পাব আৰু হেল্ডিও হয়। আজি বনাম লাই শাক আৰু পালেং মই মিক্স কৰি লৈছোঁ আৰু তাতে অকণমান মই মচুৰ দাইল দি বনাম। আপোনালোকে যিকোনো ধৰণৰ মাছ ব্যৱহাৰ কৰিব পাৰে, যোনে যেনেকুৱাই মাছ ভাল পায় মাছ দিব পাৰে। আৰু মই আজি এনেকুৱা জীয়া মাছৰ লগতেই বনাম, অকণমান মাছ দি বনাম। আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভাল লাগে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো, যাতে সকলোৱে চাব পাৰে। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি ধুনীয়াকৈ পালেং আৰু লাই ধুই পেলাই সৰু সৰুকৈ মিহি মিহিকৈ কুটি লোৱা হৈছে। আৰু এয়া মচুৰ দাইল তিয়াই ৰাখিছিলোঁ অকণমান সময়, এইখিনিও এতিয়া পানীৰ পৰা মই টুকি ল'ম। আহকচোন তেনেহ'লে আৰম্ভ কৰোঁ। কেৰাহী এখন পাতি দিছোঁ, ইয়াত 1 চামুচমানৰ সমান মিঠাতেল দিছোঁ। এতিয়া ইয়াতে শাককণ বহাম আৰু শাকখিনি মই অকণমান নহৰু, দুফুটা নহৰু লৈছোঁ। এয়া নহৰুকণ অকণমান সময় ভাজি অহাতে ইয়াতে মই শাক দিছোঁ। শাকখিনি দেখাত বহুত সৰহ লাগিছে যদিও এইখিনি শাক মই মানে ভাজোঁতেই কমিয়ে যাব, গতিকে অকণমান এতিয়া পিছতেই লাহেকৈ নিমখ দিম, যিহেতু নিমখ চাইক মই একদম কম পৰিমাণে দিম। সেইকাৰণে শাকখিনি অকণমান কমি যোৱালৈ মই ৰ'ম। তাৰ পাছতে মই নিমখ আৰু হালধি দিম। হালধিও একদম কম পৰিমাণে দিম আৰু নিমখো কম পৰিমাণে দিম। এয়া প্ৰথমতে কমিয়েই গ'ল আৰু কমি যাব লাহে লাহে, ইয়াৰ পৰা পানী এৰিবলৈ আৰম্ভ কৰিব। ইয়াত অকণমান জহি আহোঁতে মই ইয়াত অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ, একদম কম পৰিমাণে নিমখ দিছোঁ। এতিয়া ইয়াতে মই এই মচুৰ দাইলখিনি দি দিম। মই হালধিও দি দিলোঁ আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া অকণমান সময় ভাজিম, অকণমান সময় শাকখিনিও সিজিব আৰু দালিখিনিও ধুনীয়াকৈ হেৰি হৈ আহিব, কমি আহিব। গতিকে অকণমান সময় অকণমান ভাজি লওঁ মই ঢাকোন দি দি, তাৰপিছতে মই পানী দিম। শুকাই গৈছে ধুনীয়াকৈ পানীখিনিও। ইয়াতে অকণমানকৈ এতিয়া গৰম পানী দি ঢাকোন দি সিজাই ল'ব লাগিব, দালিখিনি সিজি নহালৈকে। এয়া কমি যাওঁতে ইয়াতে মই মাছ পিচ আৰু অকণমান পানী দি দিলোঁ। এয়া এতিয়া উতলি ধুনীয়াকৈ কমিবলৈ দিম, ঢাকোন লগাই দিম। এয়া তৰকাৰী ৰেডি হৈ গ'ল। ইয়াক এতিয়া ওচৰৰ পৰা দেখাই দিছোঁ। খুবেই সোৱাদ হৈছে খাবলৈ, তাই খায়ো ভাল পাব। এনেকৈ বনাই চাব পাৰে, বিৰাটেই সোৱাদ হয় আৰু হেল্ডিও হয়। আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিল এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া নতুন ভিডিঅ'সমূহ চাবৰ বাবে। তেনেহ'লে আজিলৈ আহিছোঁ। টাটা দি দিয়া, টাটা দি দিয়া, টাটা।